हेलो गाइज की खबर मैं आज आपनालोকক देखुवाब गई आसो मोर बियार धान जात्रानो आमी केनेকৈ आरम्भ करिलो। तो माये मैं रातिपुवाई आमी मन्दिरলৈ गलो। आमार गाँवते डाঙर शिवर मन्दिर आछे। तो आमी गाँवत शिवर मन्दिरत गई माये मैं प्रथमते मोर बियार चिठीखन दि आहिलो ताते। तो तार पाছত आमार आइता बरमाहत आहिले तो धान जात्रा आरम्भ करिबोलै। तो एक्चुअली सेदिनाखन इमानेই बरषुण तो आमी माये मैं टेनशनत आसिलो जे केनेकैनो हबो, जेहेतु सेइ धानটো सिजाब लागिब, सिजाई आको ताक शुकुवाबो लागिब সেইদিনাই। तो बहुतेই टेनशन आছিলে। तो যিয়ে নহওক বাৰু ভগৱানে আমাক সহায় কৰিলে। তো আৰম্ভ কৰাৰ লগে লগে বৰষুণটো এৰি গ'ল আৰু ৰ'দ দিছিলে বহুত। তো ইয়াক সেৱা ল'লোঁ, সেৱা লৈ আৰু যাত্ৰা আৰম্ভ কৰা গ'ল। একচুৱেলি এই ধান যাত্ৰা যোনটো ধানটো কয় যে বিয়াৰ দিনাখন দৰা আৰু কইনাই মানে বিয়া হোৱাৰ পিছত তো সেইটোৱেদি জলপান খাব লাগে। তো আপোনালোকেও জনাবচোন আপোনালোকৰ ফালে কেনেকৈনো হয়। তো যেহেতু আমাৰ মানে গোটেই দিনটোৰ কাৰণেই হ'ব, তেখেতসকল থাকিব। তো মায়ে ক'লে যে ভাতেই খুৱাওঁ আৰু যিহেতু গোটেই দিনটোৱে থাকিব। তো এয়া ভাত আয়োজন কৰা হৈছে, পেহী মা তাৰপিছত বৰমাহঁত তো চবৰে মিলি ভাত আয়োজন কৰে। তো লাষ্টত আমি কি কৰিলোঁ, মামাহঁতৰ ঘৰতো কাৰ্ডখন দিব গ'লোঁ। তো সেয়াই আছিলে আজি মোৰ ধান যাত্ৰাৰ দিনটো। তো থেংক ইউ।